নমস্কাৰ পোনপ্ৰথমতে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লাইছো আজি এটা নতুন ভিডিঅ' আৰু আমি সকলোৱে জানো যে অসমৰ জাতীয় ফুল হৈছে কপৌ ফুল আৰু বহাগ বুলি ক'লেই মনলৈ আহে সেই কপৌ ফুলৰ কথাবোৰ সঁচাকৈ প্ৰকৃতিৰ কি যে মনোমোহা ৰূপ বহাগৰ আগজাননী পাই কপৌ ফুলেও যেন হাত বাউলি দি মাতিছে বিহুপুলীয়া ৰাইজক আনফালে কুলি কেতেকীয়ে বিননিত ৰজনজনাই তুলিছে এইবেলিৰ বহাগ বিহুটি আনহাতে শিল্পীৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠিছে বাঁহীসমূহ যেন সকলোৱে এইবেলি বহাগ বিহুটিক আদৰাৰ এক সুন্দৰ পদক্ষেপ আনফালে বহাগ বুলি ক'লেই যেন ঢোলৰ গুমগুমনি পেঁপা বিহু নাচৰ প্ৰশিক্ষণ ডেকা গাভৰু কিশোৰ কিশোৰীৰ আৰু এনেদৰে হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে যেন ব্যস্ত সকলো আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব